বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি ৰাতিপুৱা গছপুলি ৰোপণ কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষকসকলে গছপুলি ৰোপণ কৰাৰ পিছত আমি ৰচনা প্ৰতিযোগিতা পাতিলোঁ প্ৰতি ক্লাছে ৰচনা প্ৰতিযোগিতা আমাৰ সুকলমে শেষ হ'ল। এতিয়া আমাৰ আপুনি আহি নিজে দেখিছে কুইজ প্ৰতিযোগিতা পৰিচালনা হৈছে। এতিয়া কুইজ প্ৰতিযোগিতা চলি আছে। কুইজৰ পিছত আকৌ আমাৰ বিশ্ব পৰিৱেশৰ ওপৰত ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ বক্তৃতা হ'ব। সেয়ে এনেকৈ পৰিৱেশটো আজিৰ দিনটো আমি ল'ৰা ছোৱালীক বুজাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজতে আপোনালোকে আজিৰ দিনটো পালন কৰি আছে না? প্ৰথমতে আপোনালোকে গছপুলি ৰোপণ কৰিছে। গছপুলি ৰোপণ কৰিছোঁ। কিমানখিনি গছ ৰোপণ কৰিছে? 7 জোপামান কৰিছোঁ, যিহেতু আমাৰ জাগা নাই, নতুন বিল্ডিং হ'ব। কি গছ লগাইছে? মধুৰিআম লগাইছোঁ, জামুক লগাইছোঁ, ফুল গছ মানে ফলৰ গছ লগাইছোঁ। হয়, আপোনাৰ এৰিয়াৰ যিবিলাক অভিভাৱক আছে ইহঁতৰ আজিৰ দিনটোৰ কাৰণে আপুনি কি ক'ব? অভিভাৱকসকল যে গছপুলি ৰুব লাগে, আমি ছাত্ৰ ছাত্ৰীৰ যোগেদি এইটো মেছেজ পঠিয়াই দিছোঁ যে তোমালোকে সকলোৱে কালিয়ে আমি জনাইছোঁ যে ঘৰত কমচে কম এজোপা হ'লেও চবেই গছপুলি ৰোৱা, ৰাস্তাত ৰোৱা, বাৰীত ৰোৱা, যাৰ মাটি নাই সি ৰাস্তাত আহি ৰোৱা, চবেই গছপুলি ৰোৱা। তেওঁলোকে সেইটো মতে আমি তেওঁলোকক প্ৰতি ক্লাছে জনাই দিছোঁ।